Please don't know. আৰু মোৰ লগত ফটো উঠা ব্যস্ত আৰু ভিডিঅ'টো L plus R लुकिंग क्लास राम तो बाबा क्या उत्तर विचार है तो ऐसा हो ভিতৰলৈ তোমাৰ ভিতৰলৈ সেই ভিতৰলৈ যাব পাৰে ভিতৰলৈ প্ৰৱেশ কৰিম এতিয়া তো ভিডিঅ'টো ভালদৰে চাই থাকিব ভয় লগা কিন্তু নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আজি মই গৈ আছোঁ অসমৰ এটা ঐতিহ্যপূৰ্ণ ঠাই তো সেই ঠাইটোত গৈ আছোঁ আপুনি তো সেই ঠাইটোৰ তাৎপৰ্য কি বিশেষত্ব কি সকলো জনাই আছোঁ তো বলক মোৰ লগত তালৈকে আৰু এতিয়ালৈকে যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আহিবলগীয়া ডক্টৰ ভিডিঅ' এপ্লিকেশ্যন প্ৰথমতে আপুনিহে পায় তো বলক আমাৰ গাড়ী ৰেডি আৰু মোৰ লগত ওলাইছে ৰাজু তো দেখিছে সুন্দৰ পৰিৱেশৰ পৰা আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো বলক আমি ভিডিঅ'টো আকৌ এবাৰ ষ্টাৰ্ট কৰোঁ বলক তো হেল্ল' বন্ধুসকল ৰাস্তা হৈছে খালী আৰু আমি গৈছোঁ ফালি তো বলক আমাৰ লগত ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যদি ভাল লাগে প্লিজ লাইক কৰি দিব তো বন্ধুসকল বাছনাঘাট পাৰ হ'লোঁ আৰু বাছনাঘাটৰ পৰা বেছি দূৰ নহয় আৰু 4 কিলোমিটাৰমান হ'ব তো আজি আমি যিটো ঠাইত গৈ আছোঁ সেই ঠাইটোৰ নাম হৈছে কইনাকন্দা শিল বগৰাত অৱস্থিত মৰিগাঁও জিলা বগৰাত অৱস্থিত তো আমি তাতে গৈ আছোঁ তো বলক ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু যদি ভাল লাগে লাইক চাইক কৰি দিব আৰু তো মানে ফালি অহা কোবত মানে আমাৰ চশমাযোৰ পৰি আহিল তো বাদ দিলোঁ বাৰু চশমাযোৰ গ'ল বাৰু তো এইখন চাৰিআলি নহয় নাম হৈছে উজাই চাৰিআলি আৰু ইয়াৰ পৰা বেছি দূৰ নহয় প্ৰায় 3 কিলোমিটাৰমান হ'ব তো বলক চাই থাকক আমি এতিয়া বগৰা চাৰিআলি পালোহি আৰু চাৰিআলি ফুৰিব লাগিব ন হয় চাৰিআলি ফুৰিব লাগিব কি কয় এতিয়া কোনফালে বাৰু হা এতিয়া আমি বগৰা চাৰিআলিত ফুৰিব লাগিব কইনাকন্দা শিল কোনফালে যায় চাৰিআলিত মানুহ এজনক সুধি চালোঁ আৰু ক'লে যে চাৰিআলিখনৰ বাওঁ চাইডে হাইস্কুল এখন আছে আৰু হাইস্কুলখনৰ পিছফালেই বোলে তো দেখিছে বগৰা পালোহি আৰু এতিয়া BJP 100 বা BJP এবাৰ নামাম তো বলক চাই থাকক ভিডিঅ'টো আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই জেগাখিনিতে মানে মহযুঁজ পতা হয় আৰু এইটো হৈছে বগৰা ষ্টেণ্ড তো এইখনেই হৈছে বগৰা চাৰিআলি আৰু আগত দেখিবলৈ পাইছে এখন স্কুলৰ নিচিনা এইখনেই হৈছে বগৰাৰ হাইস্কুল পঢ়া নাছিলোঁ বাৰু এখনত নাম শুনি আছে আজি দেখিছোঁ আৰু আপোনালোককো দেখাইছোঁ তো এই স্কুলখনৰ পিছফালে আছে মানে কইনাকন্দাৰ পাহা অৰ্থাৎ শিল চাই থাকক দুইটাই এইখনে হৈছে মেইন গেটখন বগৰাৰ হাইস্কুল তো স্কুলৰ পিছফালৰ এইটো ৰাস্তা দেখিছে এই ৰাস্তাৰে গৈ থাকিলে পাম তো বলক বন্ধুসকল আমি এই ৰাস্তাটোৱেদি আহিছিলোঁ আৰু চাওক এইটো এটা ৰাস্তা সিফালে যাব পাৰে সিফালে গাঁৱত মানে যাব পাৰে তো আৰু এখন গাঁও আছে চাগে এখনেই গাঁও তো এইটো এটা হৈছে পাহাৰ এইটো প্ৰকাণ্ড পাহাৰ তো এই প্ৰকাণ্ড পাহাৰখন বাৰু আজি নাযাওঁ তো ইয়াতে আমি থাকিম বাৰু এইটোৱে হৈছে কইনাকন্দাৰ শিল তো ৱেলকাম টু বগৰা কইনাকন্দা শিল তো এইটোৱে হৈছে কইনাকন্দা শিল দেখিছে যি বৰ মানে শিল আৰু চাওঁ ওপৰত যায় চাওঁ কেনেকুৱা পৰিস্থিতি হয় কেনেকুৱা দেখোঁ কইনাজনীক লগ পাওঁ নে নাপাওঁ বাৰু সেইফালে মানুহৰ ঘৰ আছে বেছি দিন হোৱা নাই চাগে মানুহৰ ঘৰ হোৱা আৰু আমি ওপৰত যাম যিমান পাৰে ওপৰলৈ যাবলৈ চেষ্টা কৰিম মানে চবফালে দেখিছে ডাঙৰ শিল তো বলক আমি ওপৰলৈকে যাওঁ তো এয়াই হৈছে কইনাকন্দা শিল আমি এতিয়া পাহাৰৰ চাপে যাম কইনাকন্দা শিললৈ মানে দেখিছে কি লিখি দিছে L plus R लक्ष्मी प्लस राम तो वाह क्या उत्तर विचार है तो যাই চাওঁ আৰু ভিতৰলৈকে তো আৰু ভিতৰলৈ ভিতৰলৈ যাব পাৰে
আমি ভিতৰলৈ প্ৰৱেশ কৰিম এতিয়া। তো ভিডিঅ'টো ভালদৰে চাই থাকিব, ভয় লগা কিন্তু। শনিবাৰে কিন্তু ইয়াত ৰাতি বোলে আৰু দিনতো কইনা এজনী কান্দি থাকে, আৰু কইনাজনী কোনো নহয়, এজনী আত্মা ভূত। তো ভয় লাগে, কিন্তু তথাপিও আহিছোঁ চাবলৈ। সকলো মুখতে শুনি আছিলোঁ আৰু এই বিষয়ে আমি জানিবলৈ আৰু চাবলৈ তো আহিলোঁ। তো চাওক। তো এয়াই হৈছে কইনাকন্দা শিল। তো মানে বহুত ভয় লগা পৰিৱেশ, আৰু মই ইয়াৰ তাৎপৰ্যৰ বিষয়ে ক'ম এতিয়া বাৰু। তো মানে চাওক, এয়া যেতিয়া মানে দুইটা মানে শিল একেলগে লগ খাব, ইয়াৰ ভিতৰত যদি ইয়াত যদি মাজত যদি কোনো মানুহ থাকে কি হ'ব আশা কৰক। তো ইয়াত দেখিছে খটখটি বহুত যুগতে বনোৱা, কিন্তু আজিলৈকে দেখিছে কি ধুনীয়া পৰিৱেশ, কি ধুনীয়া পৰিৱেশ নহয়, কি ডেঞ্জাৰাছ পৰিৱেশ দেখক। আৰু ওপৰত দেখিছে সেইকেইটা শিল দেখিছে কেনেকৈ মানে ইয়াত আছে, যদি খহি পৰে চেচ, ইয়াৰ ৰাস্তা মাৰ গ'ল। আৰু সেইফালে এটা মূৰ্তি দেখিছোঁ, তো সেয়া ফটোখন কৰে নেকি, তো কৰে চাগে। তো বলক আমি সেইফালে যাওঁ। তো মন্দিৰ এটা মূৰ্তি সেয়া এটা শুন উকা উকা। ইয়াৰ ক'বলৈ কিছুমান চেষ্টা কৰিম। তো বহুত ৰ'দ দি আছে। তো সেয়া দেখিছে আগত দেৱী মাৰ মূৰ্তি। তো আহক আৰু সেয়া এটা কৈ যাওক, মনোকামনা পূৰ্ণ হ'বও পাৰে, যদি ভগৱানক বিশ্বাস ৰাখে চব সকলো হ'ব পাৰে। তো সেয়াই দেখিছে কইনাকন্দা শিল। ভাল লাগিছে বহুত আহি, পৰিৱেশটো ধুনীয়া। আৰু সেইফালে বন্ধুসকল, এতিয়া আমি মেইন কথালৈ আহোঁ। মেইন কথাটো হৈছে এই শিলটোত মানে শনিবাৰ আৰু মঙলবাৰে বোলে কইনা এজনী কান্দি থাকে ইয়াত বোলে। তো ওচৰৰ মানুহবিলাকে শুনে আৰু ভয়ভীত কৰে। তো মানে তেতিয়াৰ পৰাই মানে পূজা পাতল কৰে, আৰু মানে তেতিয়াৰ পৰাই মানে কমিছে আৰু মানে এই কইনা কন্দাটো। তো কইনাজনী কিয় কান্দে আৰু দৰাটো কি, এই বিষয়টো হৈছে ইয়াত মানে আগৰ দিনত, অৰ্থাৎ ইয়াৰ আগৰ যুগটোত নহয়, এই কেইবছৰমান পূৰ্বে মানে যেতিয়া মানে ৰজা মহাৰজা আছিল, এই যিটো মানে এলেকাটো হৈছে বঘৰা এলেকা। তো বঘৰা এলেকাটোত বঘৰা এজন ৰজাৰ জীয়ৰী আছিল। সেই জীয়ৰীজনী মানে মায়ং, পৃথিৱী বিখ্যাত যাদু মন্ত্ৰ বিখ্যাত নামটো শুনিছে, সেই মায়ঙৰ মানে ৰজা এজনৰ পুত্ৰ তেওঁলৈ মানে বিয়া দিছিল। চ' মানে বিয়া দিওঁতে ইয়াত যেতিয়া মানে বিয়া হৈছিল কইনা ঘৰত, তেতিয়া মানে সিহঁতে মানে যাই থাকোঁতে মানে বতাহ ধুমুহা আহিল। যেতিয়া বতাহ ধুমুহা আহিল, এই মানে শিলটোতে আশ্ৰয় ল'লে কইনাজনী আৰু এই দৰাটোৱে। তো যেতিয়া মানে আশ্ৰয় ল'ল, তেতিয়া যেতিয়া ল'ল মানে বতাহ ধুমুহাটো মাৰিয়ে আছে। তো মাৰি থকাৰ ফলত মানে এই শিল এটা আহি মানে এই কইনাজনী মানে বৰ বেয়াকৈ আঘাত কৰি মানে সেই কইনাজনী মানে মৃত্যু হয়। চ' সেই দিনৰ পৰাই মানে তাৰ পিছদিনাখনৰ পৰাই মানে এই শিলটোত তো কইনাজনী মাতি থাকে, কান্দি থাকে। চ' এনেকুৱা হৈছে লোকৰ কথা। আৰু আপোনালোকে যদি বেছি জানে কইনাকন্দা শিলৰ বিষয়, তো কমেণ্ট কৰি জনাওক, আৰু মোৰ লগত ফটো উঠা ব্যস্ত আৰু
ভিডিঅ'টো ইমানটো সমাপ্ত কৰিছোঁ। প্লিজ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু গম পাইছে কইনাখন ৰাখিল কৃষ্ণ। ৰ'ব কালি মানে আমি মোৰ লগৰজনৰ সৈতে এই হাইত গৈছিলোঁ, বৰদোৱাত গৈছিলোঁ ব্লগ বনাবলৈ। তো বৰদোৱাত আমি যিটো পৰিৱেশ দেখিলোঁ, ফটো এখন তুলিব নোৱাৰা, বিনা অনুমতিত ফটো এখন নুতুলিব। এই বিনা অনুমতিত বোলে সেই ঠাইত নোসোমাব। আৰু লং পেণ্ট পিন্ধি গ'লে বা সেইটো মানিছোঁ বা লং পেণ্ট পিন্ধি গ'লে যে মানে নামঘৰত সোমাব নিদিয়ে। তো সেইটো কথা মানিছোঁ, কিন্তু এই মানে ফটো তোলা কিয় মানে সেইবিলাক। আজি ইয়াত মানে বহুত সুখী মই, কাৰণ ইয়াত আজি কওঁতা কোনো নাই। কৃষ্ণক চেন্তি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। তো আজিলৈকে বাই বাই।